গুড মৰ্ণিং সকলোকে। আজি ছট পূজা আৰু মই এটা ভাড়া ৰাখিছিলোঁ ছট পূজাৰ প্ৰথমবাৰ যাই আছোঁ। তো ইয়াতে আহিলোঁ, আহি মানে গাড়ীটো থ'লে ইয়াতে এতিয়া সজাব গাড়ীটো। মই আছোঁ নেমকিয়াৰ হস্পিটেলৰ, এইটো নেমকিয়াৰ হস্পিটেল তাৰে অপজিট ছাইডত আছোঁ, মই পিছফালে আছোঁ। এতিয়া গাড়ীটো সজাব থ'লে, তাৰপিছত মই ইয়াতে কিবা মাছ আহিব। কাশ্মীৰ ফাৰ্ষ্ট টাইম যাই আছোঁ পূজা, চাই লওক কি কৰে। ফাইনেলি গাড়ীটো ৰেডি হৈ গ'ল, মানে মালা চালা লগোৱা হৈ গ'ল আৰু এনেকৈ সজাইছে। কইনা আনিব যোৱাৰ দৰে লাগিছে। তো সজোৱা হৈ গ'ল। গাড়ীটো তাত থৈ দিলোঁ। এতিয়া কিবা এটা নাস্তা কৰি লওঁ, তাৰপিছত আমি যাম বশিষ্ঠ চাৰিআলি। তাত ছট পূজাত প্ৰথমবাৰ যাই আছোঁ, ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। তো বনালোঁ, থাকক চাই থাকক ক'ত যাওঁ, কেনেকৈ যাওঁ, কি কৰে। ময়ো ভালদৰে নাজানো আৰু মানে যাই লওঁ। লৈ যায়গা फाइनली बॉक्स वॉक्स का थी मैंने। तो আমি এতিয়া বেলতলা যাব ওলাইছোঁ, মানে বেলতলা বশিষ্ঠ চাৰিআলি যাব ওলাই আছোঁ। গাড়ীত বক্স চক্স লগাই দিছে, তাতে বহুত চাউণ্ড কাৰণে অলপ মানে দূৰলৈকে গুচি আহিলোঁ। তো এতিয়া যাওঁ আমি বশিষ্ঠ চাৰিআলি। যাওঁতে মই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ মই গাড়ীটো চলাই থাকিমতো। তাত যাই দেখাই আছোঁ আপোনালোকক কেনেকুৱা হয়। মই ফাৰ্ষ্ট টাইম যাই আছোঁ, মানে গম নাপাওঁ ক'ত কি হয়। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু তাৰপিছত মই তাত গৈ দেখাই আছোঁ আপোনালোকক তাত কি হয়। মই প্ৰথমবাৰ গৈ আছোঁ, মই ভালদৰে নাজানো। চাই তাতে গৈ মানে কি কৰে, কি হয়, কেনেকুৱা পূজা কৰে। ভালো লাগি আছে, লগতে বহুত যাম আৰু ভালো লাগি আছে। চাই লওক। তো ফাইনেলি মই আহি পাই গ'লোঁ বশিষ্ঠ চাৰিআলিৰ ছট পূজা ঘাট। তো পিছফালে আছে, মই ভিতৰত যাবলৈ চেষ্টা কৰিম দেখুৱাবলৈ, কিন্তু গাড়ীটো ইয়াত মই পাৰ্কিং কৰি ল'লোঁ, মানে ৰাস্তাতে বহুত যাম। তো চিনাকি এজন আছিল, তাৰ পাছত মই গাড়ীত পাৰ্কিং কৰিলোঁ। এতিয়া যাবলৈ চেষ্টা কৰিম মই। তো বহুত জাম আছে, তথাপিতো আপোনালোকৰ বাবে এবাৰ যাই আহিম তাত ক'ত কি চলি আছে। তো মই প্ৰথমবাৰ আহিছোঁ, মোৰ ইচ্ছা আছে চাব। যাই লওক তালৈকে কি হয়।
में झगड़ा मत करो, तुमसे उसे उम्मीद है। हमारे वॉलंटियर वहां पहुंच रहे हैं, थोड़ा बहुत एडजस्ट कर लिया करो, झगड़ा मत करो। Ayo kita mau pasaran. Kita mau pasaran. ইয়াত দেখিবলৈ পাইছে এনেদৰে ছট পূজা হয়। মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত, এনেদৰে আগতে কেতিয়াও আহি পোৱা নাই। ইমান মানুহ ইয়াত, আগলৈ যাই চাওঁ ক'ত কি আছে। ইফালেও আছে মানে একেলগে আছে। গাড়ীৰ ভিতৰত বহি থাকোঁতে মই দেখিলোঁ যে ইহঁতে মানে এনেকৈ মন্দিৰৰ ভিতৰলৈকে যাব, মানে এনেকৈ চাই থাকিব তালৈকে। মন্দিৰৰ বহুতখিনি দূৰ আছে, তালৈকে এনেকৈ গৈ আছে। आश्रम सेवा समिति आप श्रद्धालु भक्तों की हार्दिक अभिनंदन करती है। बहुत दूर आएगा, बहुत दूर आने से फल जाना होगा इसे क्या মানুহবিলাক এনেকৈ লৈ যাই আছে। ৰাতি আকৌ 2টামান বজাত আহিব, আহি কিনে মানে আকৌ ৰাতিপুৱা পূজা উঠাৰ আগত মানে যাব, আকৌ আহি লগাব সেই জেগাতে। এতিয়া মানুহবিলাক গৈ আছে, তো আমিও যাম। নহ'লে বহুত সময় ৰখিলোঁ।
এতিয়া 3টা বাজিছে। মই বৰ্তমান আছোঁ বশিষ্ঠ চাৰিআলি মন্দিৰত। আহি গ'লোঁ ইহঁতক লৈ। তাৰ পৰা 2:30 বজাত আহিছিলোঁ। এতিয়া ইয়াতে গুচি গ'ল, তাত গ'ল মানে পূজাত। তো মই এতিয়া বৰ্তমান ইয়াতে আছোঁ। তো অলপ টাইম শুই দিওঁ গাড়ীৰ ভিতৰতে। তাৰে পিছত ইহঁতক ৰাতিপুৱা 5টা 5:30 বজাত লৈ যাব লাগিব আকৌ। এনেকৈ সকলো গাড়ীবিলাক আহি আছে। সকলোৱে যাব ৰাতিপুৱা। এতিয়া আহি গ'ল চব। এতিয়া ৰাতিপুৱা হৈ গ'ল। এতিয়া চব ঘৰত যাব মানে। পূজা শেষ। এতিয়া চবে ঘৰে ঘৰে যাব। আহি গ'লোঁ, আহি পাই গ'লোঁ। গাড়ীখন ইয়াতে থলোঁ। প্ৰসাদ দি ওলাইছে, প্ৰসাদটো ল'লোঁ।